নমস্কাৰ। আজি 12 আগষ্ট সোমবাৰৰ ৰাশিফলটো দিবলৈ আগবাঢ়িছোঁ। আহক। পোনপ্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলৰ আজিৰ দিনটোত শত্ৰুৰ পৰা সাৱধান থাকিব। যান বাহনৰ পৰা সাৱধান হ'ব। শৰীৰৰ আপুনি যত্ন ল'ব। কাৰোবাৰ সৈতে আপোনাৰ যি তৰ্ক বিতৰ্ক হ'ব। ব্যৱসায়ত ভাল দেখা গৈছে। খৰচ আজি কমাব। সন্তানৰ ঠিকেই দেখা গৈছে। ভ্ৰমণতো ভাল। আত্মীয়ৰ সৈতে বৰ ভাল সম্পৰ্ক দেখা পোৱা নাযায়। গোপনীয়তা বজাই ৰাখি কাম কৰিব। আনক আপুনি নজৰত ৰাখি আপোনাৰ কাম সমাধা কৰিব। আৰু আজিৰ দিনটোত বন্ধু চাই চিতি ল'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ মনৰ চিন্তা আজি দূৰ হ'ব। কৰ্মৰ আপুনি যদি মেহনত কৰে তেতিয়াহ'লে আপোনাৰ লাভ হ'ব। নিজৰ শৰীৰ ভাল, কিন্তু পৰিয়ালৰ শৰীৰ ভাল দেখা নাযায়। আজি আপুনি সিদ্ধান্তহীনতাত ভুগিব পাৰে। কৰ্মত বাধা দেখা গৈছে। সকলো কৰ্মতেই আজিৰ দিনটোত আপুনি চাই চিতি চলিব, সতৰ্ক হ'ব। আইনৰ দিশটোত ভাল দেখা গৈছে। কাকো আপুনি উপদেশ নিদিব। যিকোনো কৰ্মত প্লেন বনাই ৰাখিব আৰু গোপনীয়তা বজাই ৰাখিব। আজিৰ দিনটোত আনে আপোনাক মানসিক কষ্ট দিব। ওচৰ চুবুৰীয়াৰ পৰা এয়া আপুনি আজি দেখিবলৈ পাব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ আজি নিজৰ কামত ধ্যান দিয়ক। অৰ্থ লাভ হোৱা দেখা গৈছে। শৰীৰ ভাল। ব্যৱসায়ত উন্নতি দেখা পোৱা গৈছে। কিন্তু খং দমাই ৰাখক। বিদ্যাত ভাল দেখা নাযায়। প্ৰেমত শুভ। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ আজি ভাগ্য সহায় পাব। খৰচ বৃদ্ধি হ'ব। দূৰ যাত্ৰাত আপোনাৰ লাভ হ'ব। মনলৈ বেয়া চিন্তা আহিব পাৰে। আপুনি এই ক্ষেত্ৰত সাৱধান হ'ব। কৰ্মত ধ্যান দিয়ক। এলাহ ত্যাগ কৰক। কৰ্মত সাফল্য পাব। দাম্পত্যত অশান্তি দেখাইছে। শত্ৰু আজি দমন হ'ব। কৰ্মত নিজৰ দৃঢ়তা দেখাব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে যিকোনো কাম সাৱধানে কৰিব। টকা পইচা কাকো ধাৰলৈ আজিৰ দিনটোত নিদিব। দূৰ যাত্ৰা আজি নকৰিব। মনৰ চিন্তা দূৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে। আত্মীয়ৰ ঘৰলৈ গ'লে আজি পুৰণা মনোমালিন্য দূৰ হ'ব। শৰীৰৰ প্ৰতি নজৰ দিয়ক। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত যিকোনো পুৰণি পৰি থকা কাম সমাধা হ'ব পাৰে। মাটি বাৰীৰ লাভ দেখাইছে। ব্যৱহাৰ কথা বতৰা পাতোঁতে আজি বিনম্ৰ হ'বলৈ চেষ্টা কৰিব। অহংকাৰ নানিব। টকাৰ চাপ দেখা গৈছে। গোপনীয়তা আপুনি বজাই ৰাখিব দিনটোত। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ আজি কোনো লোকৰ লগত আপোনাৰ কাজিয়া হোৱাৰ সম্ভাৱনা দেখা গৈছে। মন ভালে ৰাখিবলৈ চেষ্টা কৰক। টকা পইচা আনৰ পৰা ধাৰ নল'ব। শৰীৰ আৰোগ্য দেখা গৈছে। যিকোনো সিদ্ধান্ত দেৰি নকৰিব, খৰধৰ কৰিব। খৰচ কমাবলৈ চেষ্টা কৰিব। আজি সাফল্য আপুনি পোৱাৰ সম্ভাৱনা দেখা গৈছে। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ কৰ্মত গোপনীয়তা বজাই ৰাখক। আজিৰ দিনটোত আত্মীয়ৰ সহায় পাব। চৰকাৰী কাম হোৱাৰ সম্ভাৱনা আছে। আজি ব্যৱসায়ত ভাল দেখা নাযায়। এলাহ ত্যাগ কৰক। শত্ৰুৱে অশান্তি দিব। চাকৰিৰ ক্ষেত্ৰত সাৱধান। আত্মীয়ৰ পৰাও আপুনি সাৱধান হ'ব। লোকে বেয়া বুদ্ধি দিব।
এই ক্ষেত্ৰত আপুনি সাৱধান হৈ নিজে চিন্তা কৰিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে কৰ্মত সফলতা পাব। ব্যৱহাৰ নৰম কৰক। ব্যৱসায়ত ভাল দেখা গৈছে। কথা কম ক'ব, সাহস দেখাব। আজিৰ দিনটোত শত্ৰু দমন হ'ব। পৰিয়ালৰ শৰীৰ ভাল নহয়। আজিৰ দিনটোত ৰিস্ক নল'ব। সন্তান অবাধ্য দেখা গৈছে। গোপনীয়তাৰে কাম কৰিবলৈ চেষ্টা কৰিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ টকা পইচাৰ বাট মুকলি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আত্মীয়ৰ সৈতে মনোমালিন্য হ'ব পাৰে। শৰীৰৰ ধ্যান দিব। এলাহ ত্যাগ কৰিব। বিদ্যাৰ ক্ষেত্ৰত দিনটো ভাল দেখা গৈছে। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত যিকোনো কাম পৰিয়ালৰ সহমতত কৰক। মুখৰ কথা চাই চিতি ক'ব। পতি পত্নীৰ মাজত মিলা প্ৰীতি বাঢ়িব। ব্যৱসায়ত লাভ দেখা গৈছে। আনে আপোনাক চাপত ৰাখিব। কথা কম ক'ব। আপোনাৰ ওপৰ মহল আপোনাৰ প্ৰতি আজি দিনটোত ৰুষ্ট হ'ব পাৰে। চাই চিতি চলিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে আপোনাৰ সন্মান বাঢ়িব। শত্ৰুৰ ওপৰত বিজয় হোৱাৰ সম্ভাৱনা পূৰ্ণ দেখা গৈছে। ব্যৱসায়ত লাভ দেখা গৈছে। ডাঙৰ কাম সিদ্ধি হ'ব পাৰে। ৰিস্ক দিনটোত নল'ব। দুৰ্ঘটনা ঘটিব পাৰে। যান বাহনৰ পৰা সাৱধান থাকিব। শৰীৰ ভাল। দাম্পত্যত কিন্তু চাপ দেখা গৈছে। বন্ধু ভাগ্যও ভাল দেখা গৈছে। আজিৰ দিনটোত মাথা ঠাণ্ডা ৰাখিব। কথা জানি বুজি ক'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।